স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া বিহুৰ বতৰ চলি আছে, পূৰা চাৰিওফালে বিহু ফাংচন। আৰু মই য'ত থাকোঁ ৰয়েল আৱাস নগাঁও, ইয়াতো আমি আজি বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে, আজি হৈছে 22 তাৰিখ 22 এপ্ৰিল আৰু কাইলৈ 23 এপ্ৰিল, গতিকে দুদিনীয়া কাৰ্যসূচীৰে আমি বিহু পালন কৰিম। আৰু ভাবিলোঁ ব্লগ এটাকে বনাওঁ, স্পেচিয়েল বিহু স্পেচিয়েল ব্লগ আপোনালোককো দেখুৱাওঁ আমি ৰয়েল আৱাস নগাঁৱৰ সমূহ আৱাসীয়ে কেনেধৰণে বিহু পালন কৰোঁ, ৰঙালী বিহু পালন কৰোঁ। গতিকে আহক আজি মেইন ব্লগটো আমি আৰম্ভ কৰোঁ। আৰু এতিয়া অলপ পিছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে। পতাকা উত্তোলন কাৰ্যসূচীৰ কাৰণে সকলোবোৰ আহিব তললৈ। মই ইতিমধ্যে তলত আহি পাইছোঁহি, এতিয়ালৈকে কোনো আহি পোৱাহি নাই, গতিকে অলপমান দেৰি ৰওঁ। তাৰপিছত আমি পতাকা উত্তোলন কাৰ্যসূচীৰে আজিৰ দিনটো আমি মুকলি কৰিম। আমাৰ ষ্টেজটো দেখাই দিওঁ। সেইটো সন্মুখত আমাৰ ষ্টেজ। মানুহবোৰ এতিয়ালৈকে তললৈ নামি অহা নাই, আহিব আৰু লাহে লাহে। এতিয়া অলপমান সোনকাল হৈ আছে, মই অলপ সোনকালেই নামি আহিলোঁ। আৰু তেওঁলোক অহাৰ পিছতে আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিম। লাহে লাহে মানুহবোৰ নামি আহিছে আৰু আমাৰ লগত এতিয়া আছে আমাৰ সম্পূৰ্ণ ব্লগত হাই কৰি দিয়ক। আৰু এইকেইদিন আমাক দেখিয়ে থাকিব ব্লগত, এইকেইদিন আমি ব্লগত ওলাই থাকিম, আমি নাচিম, গাম, বহুত কিবা কিবি আছে, আপোনালোকক চব দেখাই থাকিম। ৰয়েল আৱাসৰ ৰঙালী বিহু উদযাপন সমিতিৰ সমূহ কাৰ্যকৰ্তা কৰ্মকৰ্তা, বীৰেন দা, দেৱজিৎ দা, এইফালে আদিত্য আংকলহঁত বহি আছে, আৰু বহুত আছে, তেওঁলোককো আপোনালোকক দেখাম। কৰি মই পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িম। সকলোৱে মিলি আমি একেলগে ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া খেল ধেমালিবোৰ আৰম্ভ হ'ব। সকলোৱে আমি ড্ৰেছ সলাই ল'লোঁ আৰু আৰম্ভ হ'ব আৰু খেল ধেমালিসমূহ আপোনালোককো দেখাম। চাওঁচোন আহক কি খেল দিয়া হয়।
মাজত আৰু এইফালে আমাৰ পিছফালে বনাই আছে দুপৰীয়াৰ ভাত। গতিকে চাওঁচোন ভাতত কি কি ৰান্ধি আছে, আপোনালোককো দেখাম। এইফালে কাটি আছে ৰঙালাও। এইটো মিক্স চব্জি বনাব ন? তাৰপৰা এইফালে দাদা এইফালে কি বনিছে? মাংস? অঁ, ভাত হ'ল, দাইল হ'ল, ভাতো হ'ল। এইফালে অলপ পিছত খাব পৰা হ'ব আৰু। আকৌ আগফালে যাওঁ, খেল কি হৈছে আকৌ চাওঁগৈ। দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ শেষ হ'ল, দেখিছে আন্ধাৰ হ'ল আৰু এতিয়া আমাৰ ৰাতিৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মাননীয় বিধায়ক আমাৰ নগাঁও সমষ্টিৰ ৰূপ শৰ্মা আৰু জনপ্ৰিয় অভিনেতা যতীন বৰা। গতিকে তেওঁলোকে এই আহি পাবহি আৰু এনাউন্স কৰি আছে। আপোনালোককো দেখুৱাম, ভিডিঅ' কৰি আছো। নহয় ইউটিউবৰ ভিডিঅ'। গতিকে আপোনালোককো দেখুৱাম, আপোনালোকেও চাই থাকিব আৰু সাংস্কৃতিক অনুষ্ঠানত কি কি অনুষ্ঠান হয় সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। যাবলগীয়া হ'ল। তথাপিও আজি ৰয়েল আৱাজ উৰিয়া গাঁৱৰ আৱাসীসকলক মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো। আচলতে মই চব চিনাকি মানুহে দেখিছো, নিজৰ পৰিৱেশটো নিজৰ নিচিনা লাগিছে। এনেও নগাঁৱৰ কিবা অনুষ্ঠান হলে বিহুৰ পৰিৱৰ্তন হ'লেও আমি বিহুৰ মূল সত্তাটোক আমি জীয়াই ৰাখিবলৈ বৰ হুঁচৰি বিহুৱে হুঁচৰি কি কৈছে? দুই ঘৰৰ মাজতে পিতায়ে বহাৰ পৰা চিঞৰিলে, বোলো শুনিছনে? গৰুকেইটা আহিবৰ হ'ল। বৰপনাই মাখিয়তী লবি, ভুটিয়াৰ ওচৰলৈ সৰুকণ নেযায়। অনুষ্ঠানেৰে আজিৰ আমি প্ৰথম দিনটো ৰঙালী বিহু উদযাপনৰ প্ৰথম দিনটো আমি সামৰণি মাৰিলোঁ। এতিয়া শেষ হ'ব আৰু পুনৰ কাইলৈ আকৌ আমাৰ দ্বিতীয় দিনৰ অনুষ্ঠান আৰম্ভ হ'ব। আজি ব্লগটো মই ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ আপোনালোকক কাইলৈ দিনটোৰ অনুষ্ঠানটো আমি কেনেকুৱা ধৰণে পালন কৰিম আপোনালোকক দেখুৱাম। আৰু আজি ব্লগটো আপোনালোকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। পুনৰ আপোনালোকক লগ পাম এটা নতুন ব্লগটো। আৰু আজি সকলোকে এতিয়া শুভৰাত্ৰি।